हेलो बंधुসকল आनसारी सार एटीपी चैनल সকলকে স্বাগতম জনাইছো এইচএস পাস কৰা ক্যান্ডিডেট সকলৰ কাৰণে এটা সুখৰ খবৰ লৈ আহিছো যি সকল ক্যান্ডিডেটে হায়াৰ সেকেন্ডাৰী ফাইনাল ইয়াৰ 2022 পাস কৰিছে সায়েন্সত নাইবা আৰ্টছত নাইবা কমাৰ্চত পাস কৰিছে সেই সকলৰ কাৰণে এটা ইম্পৰ্টেন্ট নিউজ লৈ আহিছো এটো হল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা টুইটাৰ যোগে এটা নিউজ দিছে হেতু হল এইচএস স্কুটি give those students who had scored 65% in HS 2022 exam. So students are requested to apply online to receive this award. HS Scooty. HS Scooty karone ji hokol candidate higher secondary 65% paise এই সায়েন্সতে হোক নাইবা আর্টছত নাইবা কমার্সত যদি 65% এর অপরাধ আছে তেনে হলে হেই সকল ক্যান্ডিডেটে স্কুটি লাভ কৰিব পাৰিব বয়েজ গার্লস ইয়াতে কোনো ভেদাভেদ নাই বয়েজ গার্লস সকলোৱে পাব যি সকল ক্যান্ডিডেটৰ 65% এৰ ওপৰত আছে সেই সকল ক্যান্ডিডেটে এই সুবিধা লাভ কৰিব পাৰিব তাৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব নিজৰ মাৰ্কশিটখন আপলোড দিব লাগিব 65% এৰ ওপৰত যদি থাকে তেতিয়া হলে তেও সিলেক্ট হ'ব আৰু তেও বাতাইক স্কুটি দিয়া হ'ব এটো টুইটাৰ যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰকাশ কৰিছে যি সকল ক্যান্ডিডেটে হায়াৰ সেকেন্ডাৰী 65% এৰ ওপৰত মাৰ্ক পাইছে সেই সকল ক্যান্ডিডেটক হে স্কুটি দিয়া হ'ব যদি ভিডিওটো ভাল লাগে তেনে হলে সাবস্ক্ৰাইব কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব